পেট নোলোৱাকৈ কি ধৰণে মেখেলা চাদৰযোৰ পিন্ধিব খুব ধুনীয়াকৈ আজি এই ভিডিঅ'টোত দেখুৱাম কেইটামান ট্ৰিক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাব চাদৰখন মই যেনেদৰে পিন্ধো দুইফালে দুটা পিন মাৰি লৈছো এতিয়া চাদৰখন পিছফালৰ পৰা কভাৰ কৰি আনি ব্লাউজৰ সৈতে মই চাদৰৰ পটিত বাহিৰ নহয় ভিতৰ ফালে মই পিন এটা মাৰিছো আৰু এই ক্ষেত্ৰত ব্লাউজটো অকমান দীঘলকে চিলালে ভাল হয় আৰু মই যেনেকৈ দেখুৱাইছো তেনেকৈ খুচি দিছো মেখেলাৰ সৈতে চাদৰখনৰ প্লেটছ কেইটা খুব ধুনীয়াকৈ মিলাই লৈ এতিয়া সন্মুখৰ ফালে মই পিন এটা মাৰিম ভাঁজ আঁতৰাই ভিতৰ ফালে মাৰিম এনেকুৱা ভিতৰ ফালে মই দেখুৱাইছো যি ধৰণে দেখুৱাইছো ঠিক সেই ধৰণে পিন এটা মাৰি লৈছো আৰু পিনটো হাইড হৈ থাকিব এতিয়া দেখিছে খুব ধুনীয়া হাইড হৈছে আৰু এটা মই পিন মাৰিম এই পিনটো মাৰিম একদম তল ফালে এনেকৈ চাদৰখন তল ফালে কেতিয়াও নামি নাহে এতিয়া দেখিছে পাৰফেক্টলি চাদৰ মেখেলাযোৰ ড্ৰেপ হৈ গ'ল আৰু আপোনাৰ পেটটো ধুনীয়াকৈ হাইড হৈ গ'ল দেখিছে কি ধুনীয়া ট্ৰিক হয় আপোনালোকেও ট্ৰাই কৰি চাব যিসকলে অকমান প্ৰব্লেম পায় বা আনকমফৰ্টেবল ফিল কৰে পেটটো ওলালে গতিকে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব